আসলতে আমাৰ যিখন সংবিধান আছে সংবিধানখনে আপোনাৰ ইকুৱেলিটি আৰু ডিগনিটিৰ ওপৰত ফুল মেম্বাৰশ্বিপ ফুল চিটিজেনশ্বিপ যাতে মানুহে সকলো মানুহে যাতে এভৰিৱান এক্সক্লুডিং নো ওৱান যাতে এনজয় কৰিব পাৰে প্ৰিভেনশ্যন অফ এট্ৰচিটিজ এক্ট SC/ST প্ৰিভেনশ্যন অফ এট্ৰচিটিজ এক্টখন সেইকাৰণেই আহিছে। এইখন এক্ট অকল পানিছমেণ্ট দিবলৈ অহা নাই, এইখন এক্টে সমানতা যিটো আছে আৰু আমাৰ যিটো ডিগনিটি কনচেপ্ট আছে, আমাৰ যিটো ইকুৱেল চিটিজেনশ্বিপৰ কথা আছে, সেই কথাখিনি যাতে মানুহে এৱেৰ হ'ব পাৰে, মানুহে যাতে বুজি পায়, তাৰ কাৰণেই আচলতে এই এক্টখন আনিছে, এই আইনখন আনিছে। আজি যেতিয়া কৰ্মশালাখন কৰিলোঁ, মই প্ৰথমতেই মই সুধিছোঁ যে আপোনালোকে SC আৰু ST বুলি ক'লে কি বুজি পায়। তেওঁলোকে প্ৰথমতে ধৰক যিটো বুজি পাইছে তাতে কৈছে যে ধৰক নাক বহল বা চকু সৰু হ'লেই ট্ৰাইবেল হয়। এইটো আচলতে নহয়। তেওঁলোকৰ বুজনিটো একেবাৰে নোহোৱাও নহয় যে ডিষ্টিংক্ট কালচাৰ, ডিষ্টিংক্ট আপোনাৰ ইকনমিক কেৰেক্টাৰিষ্টিক্স, ডিষ্টিংক্ট লিংগুইষ্টিক কেৰেক্টাৰিষ্টিক্স সেইখিনি থাকিবই লাগিব, কিন্তু তথাপিও তেওঁলোকৰ বুজি পোৱাটো অকণমান গেপ এটা আছে। SC বুলি ক'লে তেওঁলোকে চিভিয়াৰ ছ'চিয়েল ডিছক্ৰিমিনেশ্যন ফেচ কৰাসকল আৰু যিটো হিষ্টৰিকেল ইনজাষ্টিছ পাই আহিছে, হিষ্টৰিকেল ইনজাষ্টিছ বিকজ অফ কাষ্ট, পাৰ্টিকুলাৰলি কাষ্ট আইডেণ্টিটিৰ কাৰণে, সেইকাৰণে তেওঁলোকৰ এট্ৰচিটিখিনিও বেলেগ লেভেলৰ হয়। যেনেকৈ ইনচাল্ট হয়, যেনেকৈ হিউমিলিয়েশ্যন হয়, সেইখিনি হ'লে কি হয়, ইনচাল্ট ফিল কৰিলে মানুহে মৰ্যাদাত হাৰ্ট হয়। গতিকে আমাৰ প্ৰেম প্ৰস্তাৱনাটোত ইউনিটি এণ্ড ইণ্টিগ্ৰেশ্যন অফ ইণ্ডিয়াৰ কথা যেতিয়া কয়, তাৰ আগত ডিগনিটি শব্দটো আহে। গতিকে ডিগনিটি শব্দটো বহুত ইম্পৰ্টেণ্ট হয় মানুহৰ জীৱনত। আৰু SC সকল ST লগত বেলেগ। ST সকল বিকজ দে আৰ জিঅ'গ্ৰাফিকেলি আইচলেটেড, সেইকাৰণে ধৰক তেওঁলোকৰ প্ৰব্লেমবোৰ বেলেগ হয়। কিন্তু SC মানুহবিলাকৰ যিটো আমাৰ কাষ্ট ছিষ্টেমৰ কাৰণে তেওঁলোকে আনটাচেবিলিটি ফেচ কৰিছিলে, সেইকাৰণে তেওঁলোকৰ প্ৰব্লেমবিলাক বেলেগ হয়। আজি মই কৰ্মশালাখনত এটাই কথা ক'লোঁ যে তেওঁলোক দে শ্বুড কাম এণ্ড এংগেজ এণ্ড মেক এ ডায়লগ। যদি ডায়লগ নকৰে, অকল ষ্টেটৰ ৰেছপনচিবিলিটি হ'ব নোৱাৰে যে গোটেইখিনি ষ্টেটে কাম কৰিব। তেওঁলোকে পাৰ্টিচিপেট কৰিব লাগিব, তেওঁলোকে বুজিব লাগিব, তেওঁলোকৰ মৌলিক অধিকাৰখিনিৰ লগতে মৌলিক দায়িত্ব কিছুমানো আছে, সেইখিনিও বুজিব লাগিব। তাৰ বিষয়ে অলপকৈ আমি চবেই পাৰ্টিচিপেটৰী ৱেত আমি অলপ আলোচনা কৰিলোঁ। আৰু মই খুব ভাল পাইছোঁ যে তেওঁলোকেও আহি যথেষ্টখিনি এংগেজ কৰিছে। আৰু এটা কথা গম পালোঁ যে তেওঁলোকৰ লাজটো খুব আছে, শ্বাইনেছ যিটো লাজ থকাৰ কাৰণে মানে কথাটো পাৰ্টিচিপেট কৰিব নোখোজে। ইয়াতে এটা খুব ইম্পৰ্টেণ্ট ৰোল আছে, যিসকল এক্সিকিউটিভ মেম্বাৰ্ছ আছে, যিসকল কাউন্সিলৰ্ছ আছে, তেওঁলোকৰো খুব এটা গভীৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে বুলি মই ভাবোঁ। যদি তেওঁলোকে এটা এক্সাম্পল কৈছিলে যে মাটিৰ লেনদেনত মাটি মানে কেছৰ ক্ষেত্ৰত পাৰা নাই কৰিবলৈ, গতিকে তেনেকুৱা এই গেপটো কোনে মিটিগেট কৰিব। এই গেপটো মিটিগেট কৰিবলৈ আপোনাৰ কাউন্সিলৰ বা এক্সিকিউটিভ মেম্বাৰ যিসকল আছে তেওঁলোকে কথাখিনি বুজিব লাগিব। আৰু তেওঁলোকে যদি ৰাস্তাটো দেখিছে যে তেওঁলোকে এইটোলৈ যাব লাগিব চলিউশ্যনটো পাবলৈ, তেওঁলোকক জোৰা লগাই দিব লাগিব যাতে কথাখিনি ডায়লগ হৈ পৰে।